আহি ইফতার করি এটি ভালো আজি আমার ঘৰত মানে রোজদারিও আছে দেউতাই পইচা দিছে তোমাক কিবা এটা কিনি দিব কৈছে আজি ঈদৰ বজাৰৰ কাৰণে ইমান ভিৰ আজি বিলাসী পাৰাত এনেকুৱা ভিৰ মই দেখাই নাই কেতিয়া হেল্ল' গাইছ আপোনালোক স্বাগতম আজি আৰু এটা নতুন ভিডিঅ' লৈ আজি মানে যে আমি বিলাসী পাৰাত গৈ আছোঁ ইয়াক চলাব দিলোঁ মানে বিলাসী পাৰাত গৈ আছোঁ মানে ৰোজা আছোঁ না অলপ আজি ৰজদাৰী খুৱাব না আমাৰ আজি ৰজদাৰী খুৱাব সেইকাৰণে ভাবিলোঁ অলপ বজাৰ কৰি লৈ আহোঁ আৰু কিবা কয় কিয় আছে ঈদৰ শ্বপিং আছে আজি শ্বপিং মই নকৰোঁ ইয়াক মানে আজি কৰাই দিম ইয়াত শ্বপিং গৈ আছোঁ আমি এতিয়া এই যে মেইন ৰোডত উঠিলোঁ আমি মানে আজি ৰজদাৰী খুৱাব সেইকাৰণে অলপ বজাৰ কৰিব যাম বিলাসী পাৰাত মানে বস্তু মানে মাছ অলপ কিনি আনি যাম থাকক আপোনালোকে সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো বহুত ভাল লাগিব আমি এখন বজাৰ পালোঁ বৰুৱাপাৰা নামৰ মানে আমাৰ ঘৰৰ ওচৰতে এইখন বৰুৱাপাৰা বজাৰ হয় ফাৰ্মাচীত যাম ফাৰ্মাচীৰ পৰা মানে অলপ বস্তু লৈ আহিম মোৰ দাদাৰ হলচেল হোমিঅ' ফাৰ্মাচী তেখেতে অলপ আছে আৰু তো ৰজদাৰীটো খোৱা লৈ আজি এই যে এইখন ডাইনিং বহুত এক্সিডেণ্ট হয় এইখন ডাইনিঙত কেইদিনমান আগতে ইয়াতে এক্সিডেণ্ট হৈছিল এটা ট্ৰাক এটা এক্সিডেণ্ট হৈছিল আৰু বাইকটো ডেইলি হৈ থাকে বুজিছা যিজনে আহিব এইফালে অলপ লাহে লাহে গাড়ী চলাব কাৰণ বাইক চলাব বা লাহে গাড়ী চলাব কাৰণ টাইমিংখন বহুত ভাল হয় আমি আহি গ'লোঁ বিলাসী পাৰাত আমি আহি গ'লোঁ এতিয়া ডাইৰেক্ট ফাৰ্মাচীতে যাওঁ না আমাৰ নয়নতৰা ফাৰ্মাচীত যাওঁ পেক কৰিছে নে নাই ওষুধ ফোনটো কৰিছোঁ মানে আমাৰ দোকান আছে মানে দাদা ফাৰ্মাচী তাৰে মানে মাল ল'ব ইমান ভিৰ কিয় আজি হাটবাৰ নেকি আজি ঈদৰ বজাৰৰ কাৰণে ইমান ভিৰ আজি বিলাসী পাৰাত এনেকুৱা ভিৰ মই দেখাই নাই কেতিয়া বিলাসী পাৰাত যা সোনকালে যা বহুত ভিৰ মানে আমি আহি পালোঁ আজি সেইকাৰণে বহুত ভিৰ ৰাস্তাত একদম জেম লাগি গৈছে কেনেকৈ আহিলোঁ আমি আহি যে ফাৰ্মাচীত বহিলোঁ ঔষধ বান্ধি আছে তাতে গৰমো লাগি আছে ৰোজা না মানে মোৰ দাদাক মানে ক'লোঁ যে চাৰ্ট লোৱা কথাই চাৰ্ট নলয় টি চাৰ্ট ল'ব মানে দিন কি চেংৰা হ'ব খুজি আছে নেকি পুৰা হৈ গৈছে আৰু তাও কি নাজালা দাড়ি জ্বালা একদম কি হুলস্থুল টি চাৰ্ট চাই আছে এই যে দহটাৰ দোকানত আহিছোঁ আজি মই আজি কিনিম কালি কিনিম কোকৰাঝাৰ যাম মই মোৰ ইচ্ছাত মইতো কিনি নিদিম না দেউতাই পইচা দিছে তোমাক কিবা এটা কিনি দিব কৈছে তেতিয়া তোমাৰ ইচ্ছা তুমি কি ল'বা এই যে আমি ষ্টাইল বজাৰত আহি পালোঁ ষ্টাইল বজাৰত কেমেৰা কৰা ৰুল নাই আমি ভিতৰত যাওঁ এতিয়া আমি ডাইৰেক্ট আহিলোঁ এতিয়া আমি পাইছোঁ লক্ষ্মীগঞ্জ পাব অৱস্থা দাদাই ল'লে চাৰ্ট ল'লে এটা চাৰ্ট লৈছে না তো গাইছ আমি ফুৰিবলৈ গৈ আছোঁ তো ৰোজা ৰাখিছোঁ টাইম পাছ নহয় সেইকাৰণে টাইম পাছ কৰিবলৈ গৈ আছোঁ তো এইফালে আমি ধিৰবিল আছে এইফালে যাব ক'ত যাবা অঁ ব'লা আৰম্ভ কৰোঁ মানে আমি এনে গৈ আছোঁ কেমেৰা ল'লোঁ ভাবিলোঁ তুমি এটা ফটো উঠিম কেমেৰা এচি আছে ক'ত যাবা এনেই ইয়াতে আড্ডা মাৰিবৰ কাৰণে আহিলোঁ অলপ আগতে বিলাসী পাৰা গৈছিলোঁ বিলাসী পাৰা পৰা ডাইৰেক্ট আহিলোঁ আহি ভাবিলোঁ মানে এইফালে যাওঁ নেকি অঁ মানে নাযায় আজি আড্ডা চাড্ডা মাৰি কেইটা বাজে এতিয়া 2টা বাজে না 2টা বাজে বাজাৰ একেবাৰে খালী এতিয়া ঘৰত যাওঁ লেট কৰি আহিম 4টা মানত আহিম আহি ইফতাৰ কৰিম এইটো ভালো আজি আমাৰ ঘৰত মানে ৰজদাৰিও আছে এইফালে ৰন্ধাবাড়িটো আমাৰ কৰিব নালাগে না এইফালে তো আমি মানে একদম ইফতাৰৰ টাইমত আমি আহি পালোঁ
এতিয়া মানে ইয়াতে হলো একো নাই ইয়াতে মানে একেবাৰে মানে শান্তিৰ ঠাই শান্তি একদম সাইলেন্ট একদম সাইলেন্ট মোড পৰিৱেশটো বহুত ভাল আমি ফটো উঠিম ফটো উঠিম আমি ইয়াতে কাপোৰ লৈ আহিলো না অলপ ইয়াতে আড্ডা মাৰো আপোনালোকে অলপ ফটো কালি উঠিছো ইয়াতে কালিও আহিছিলো কালি বাইক লৈ আহিছিলো আহি ইয়াতে ফটো উঠিছিলো পিছত যাই শেষ কৰিব মাত্ৰ অলপ 1 2 4 গাইছ আপোনালোকে দেখক শার্ট কেনেকুৱা আছিল আৰু কি কালাৰ হৈ গ'ল ইয়াৰ শাৰ্টটো চাওক ইয়াৰ স্পৰ্টিং আছিল ডাইৰেক্ট শাৰ্টত আহি গ'ল মানে কাপোৰ চেঞ্জ কৰি আছে মানে ফটো উঠিব মই চেঞ্জ কৰি মই দুই এটা উঠিলোঁ ই এতিয়াও চেঞ্জ কৰি আছে যে চাইছে মুখখন ৰোজা থাকি যে ফটো উঠি আছা মুখ ৰূপ নহ'ব নহয় আমি গৈছিলোঁ বিলাসীপাৰা আপোনালোকে চালে বিলাসীপাৰা গৈছিলোঁ এইখন চাৰ্ট কিনি লৈ আহিলে এই যে মই কিনি দিলোঁ এইখন চাৰ্ট কোন আৰু দাদা ফোন কৰিছে সেইকাৰণে কথা পাতি আছে এই যে কেমেৰা যে গাড়ী লুকছ আপোনাৰ গাড়ী একদম ধুই একদম দহ টকা আছে গাড়ী তো গাইছ আমি মানে ইয়াতে ফটো চটো উঠিলোঁ উঠি মানে টোপনি আহিছিলোঁ ইও টোপনি আহিছিল ময়ো টোপনি আহিছিলোঁ মোৰ দাদা টোপনি আহিছিল মানে গাড়ীৰ চিটখন আছে না চিটখন হেলাই দি আমি দুজনে টোপনি আহিছিলোঁ এতিয়া টাইম হৈ গ'ল 4:58 হৈছে এতিয়া ইফতাৰৰ টাইমে হ'ল ঘৰৰ পৰা ফোন কৰিছিল যাব গ'লে জলদি তো যাওঁ এতিয়া গাইছ আজি আৰু ভিডিঅ' নকৰোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব গাইছ ইমান ৰোজা থাকি ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ প্লিজ অলপ ছাপোৰ্ট কৰিব গাইছ